বন্ধুসকল নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাই আছোঁ আমাৰ কাষত থকা কলেজখন দেখুৱাবলৈ। চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'। তো গাইছে এইখনে হৈছে কলেজ, চাব পাৰে। তো এনেদৰে গাইছে ইয়াত গছ পুলিও ৰুইছে, এনেদৰে চাব পাৰে। দো কাষেৰে ৰাস্তা আছে। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কলেজখনৰ নাম। গাইছে এইখন কলেজ আছে নলবাৰী জিলাৰ লক্ষীপুৰ গাঁৱত। গাইছে এতিয়া ঘৰলৈ যাই আছোঁ আৰু কলেজৰ পৰা আহিলোঁ। চাই থাকক ভিডিঅ'ত। তো গাইছে এনেদৰে এইটো ৰাস্তা আৰু ৰাস্তাৰ কাষতে এনেদৰে কলেজখন আছে। এই বাগে এইটো চাইডেও বান্ধি আছে কলেজখন, আৰু এনেদৰে তাতো বিল্ডিং বনাইছে। আৰু এইদৰে কলেজখন দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক যিখিনি পাৰোঁ। চাই থাকক ভিডিঅ'টো। গাইছে এনেদৰে এই ৰাস্তাৰ কাষতো এটা বিল্ডিং বনাইছে আৰু এইটো চাইডেও বিল্ডিং বনাইছে। তো গাইছ ভিডিঅ'টো চাই থাকক। গাইছ এইটো হৈছে পানী যোগান আঁচনি, আৰু এইখন আমাৰ দৌৰা ফিল্ড। ইয়াত দৌৰিব হে ল'ৰাবিলাকে। আৰু এইটো হৈছে পানী যোগান আঁচনি, আপোনাক ক'লোৱে। এনেদৰে আমাৰ কাষতে, আৰু আমাৰ ঘৰটো বেছি দূৰত নহয়। এনেদৰে আপোনালোকক আজি এই ভিডিঅ'টো এখিনিয়ে দেখুৱালোঁ। আৰু এনেদৰে তাতো এটা বিল্ডিং বনাইছে। গাইছেটো হৈছে আমাৰ কাষত থকা মন্দিৰ। ইয়াত পূজা হয় কাতি মাহত। বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টোত কিবা ভুলো হ'ব পাৰে, আপোনালোকে প্লিজ ক্ষমা কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব, তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ তাত নটিফিকেশ্যন যাব। তো বাই বাই।